আলিগড়ত ঘেৰাও কৰিছে মহিলাই। লাঞ্চৰ আগৰৱালা নামৰ ব্যৱসায়ৰ বিৰুদ্ধে ক্ষোভ উলিয়াইছে এইসকল মহিলাই আৰু প্ৰতিবাদস্থলীত শ শ মহিলাই ৰুদ্ৰমূৰ্তি ধাৰণ কৰা দেখিবলৈ পোৱা গ'ল। ব্যক্তিসকলক বুলি কৈ থাকে। এই কথাটো জিলা প্ৰশাসনক বাৰম্বাৰ কৰাৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ বাবে আজি আমি এই গুদামটোৰ সন্মুখত এক প্ৰতিবাদ কাৰ্যসূচী লৈছোঁ। আমি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছোঁ। আমি আহ্বান জনাইছোঁ চিৰদিনৰ কাৰণে